নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ৰুদ্ৰ সিংহ উদ্যানৰ দ্বিতীয়টি খণ্ডলৈ আমি এতিয়া ৰুদ্ৰ সিংহ উদ্যানৰ ভিতৰ অংশলৈ গৈ আছোঁ এইখিনিতে পানীৰ ফাউণ্টেইন এটা দেখিছে আৰু সোঁহাতে সেয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ এটি প্ৰতিমূৰ্তিটো চাইডে পাৰ হৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ সেয়া স্বৰ্গদেউ ৰুদ্ৰ সিংহ আহোম সাম্ৰাজ্যৰ স্বপ্নদ্ৰষ্টা স্বৰ্গদেউ ৰুদ্ৰ সিংহ প্ৰতিমূৰ্তিটো পাৰ হৈ আমি কিছুমান খেৰী ঘৰ দেখিছোঁ তাৰ কাষতে আছে মঞ্চটো আৰু মঞ্চত কিছু সাংস্কৃতিক অনুষ্ঠান নিশ্চয় হৈ আছে আলৈকে শব্দও শুনি আছোঁ বিহু অনুষ্ঠান হৈ আছে সেই আগত মোৰ লগৰ দুজন আহকচোন সকলোৱে এতিয়া অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ অনুষ্ঠানটি উপভোগ কৰোঁ এতিয়া আপোনালোকে উপভোগ কৰি আছে মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত নৃত্য লাঠা চাওমান আহকচোন নৃত্যটো সকলোৱে একেলগে উপভোগ কৰোঁ এতিয়া আমি বিহু চাই ওলালোঁ আৰু আপোনালোকক বেলেগ বস্তু আৰু দেখুৱাবলৈ চেষ্টা কৰিম চাওক আপোনালোকে আৰু বিহু আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব উদ্যানখনৰ ভিতৰত বৰ ধুনীয়া এখন বিপণী আছে তাতে বিভিন্ন ধৰণৰ ডেক'ৰেশ্যনৰ বস্তু আছে পৰম্পৰাগত সাজপাৰ আছে আপোনালোকে আহিলে নিজে চাব পাৰিব ল'বও পাৰিব বৰ ধুনীয়া ধুনীয়া বস্তু আছে লগতে আমি সন্ধিয়ালৈ অকণমান অপেক্ষা কৰিব লাগিব আৰু সাংস্কৃতিক অনুষ্ঠান আছে বুলি শুনিছোঁ অকণমান অপেক্ষা কৰিলে আমি সাংস্কৃতিক অনুষ্ঠানসমূহ উপভোগ কৰি যাব পাৰিম আপোনালোকে উপভোগ কৰি আছে আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত লোকনৃত্য লাইখাম নৃত্য আহকচোন নৃত্যটো সকলোৱে একেলগে উপভোগ কৰোঁ আজিৰ এই অনুষ্ঠানটিৰ পিছতেই এই ভিডিঅ'টিৰ সামৰণি মাৰিম যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যদি ভৱিষ্যতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক বিচাৰে বা ব্লগবিলাক বিচাৰে বিভিন্ন ধৰণৰ শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যদি আপোনালোকে ভিডিঅ'বোৰ বিচাৰি থাকে আমাক কমেণ্টত জনাব
আৰু চেনেলটোক সহায় কৰিব।